আজিৰ ভিডিঅ'ত আমি জানো হওক অসমৰ কেইখনমান বিখ্যাত ঠাই কিহৰ বাবে বিখ্যাত। নলবাৰীৰ ৰাস, সৰ্থেবাৰীৰ কাহ, গুৱাহাটীৰ পূজা, চিপাঝাৰৰ ওজা, শিৱসাগৰৰ বিহু, কুলশীৰ শিহু, সৰভোগৰ দৈ, মৰিগাঁৱৰ নৈ, ধেমাজিৰ বান, পাঠশালাৰ গান, পলাশবাৰীৰ নাম, তেজপুৰৰ লিচু আৰু আম, মাজুলীৰ সত্ৰ, হাজোৰ তীৰ্থ, বোকাখাতৰ পেৰা, শুৱালকুছিৰ পাটৰ যোৰা, কাকডোঙাৰ বৰালি, চান্দুবীৰ খৰালি, হেলেমৰ চাহ, উত্তৰ কাছাৰৰ বাঁহ, দেৰগাঁৱৰ গুড়, বৰদোৱাৰ সুৰ, ঢিঙৰ সীমা, ছয়গাঁৱৰ নিমা, হাৱাজানৰ কাঠনি, সোণাপুৰৰ ৰান্ধনি, জীয়া ভৰালিৰ শিলঘৰীয়া, লাওখোৱাৰ নৌপৰীয়া, কাজিৰঙাৰ গড়, তেজপুৰৰ অগ্নিগড়, মানাহৰ শিল, পবিতৰাৰ বিল, ওৰাঙৰ গোল্লা, লবকাৰ মোল্লা, শিঙমাৰীৰ বেঙেনা, জামুগুৰিৰ ভাওনা, জাগুনৰ হোলোং, নগাঁৱৰ কলং, দৰংগিৰিৰ কল, পুঠিমাৰীৰ ঢল, দীপৰ বিলৰ গৰৈ, বুঢ়া চাপৰিৰ কৰৈ, শুৱালকুছিৰ পাত, যোৰহাটৰ মাত, ডিব্ৰুগড়ৰ পানী, বৰপেটাৰ ধনী, চৰাইদেউৰ মৈদাম, কলিয়াবৰৰ বিহুনাম, ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ, সৰ্থেবাৰীৰ লোটা, হাজোলীয়া ফোঁটা, কমাৰকুছিৰ আপী, মুগকুছিৰ জাপি, কামাখ্যাৰ সাধু, মায়ঙৰ যাদু, কয়াতিৰ ঢুলীয়া, বালিসত্ৰৰ আৰিয়া।